নমস্কাৰ, আপোনালোক সকলোকে মোৰ ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু তিলপিঠা বনোৱাৰ পদ্ধতিটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তিলপিঠা বনাবৰ কাৰণে প্ৰয়োজন হোৱা বৰা চাউলখিনি আমি 10 বা 15 মিনিট পানীত তিয়াই থ'ব লাগিব আৰু তিয়াই থোৱাৰ পিছত টুকি এটা ফুটা থকা বাচনত 2 ঘণ্টা 3 ঘণ্টামান ৰাখি থ'ব লাগিব। এনেদৰে পানীখিনি সম্পূৰ্ণকৈ যাবলৈ দিয়াৰ পিছত আমি পিঠাগুড়িখিনি খুন্দিব পাৰোঁ। চালি লোৱা পিঠাগুড়িখিনি আমি হাতেৰে হেঁচি এটা পাত্ৰত থৈ যাব লাগে আৰু সেই পাত্ৰটো কাগজ এখনে ঢাকি থ'ব লাগে যাতে বতাহত পিঠাগুড়িখিনি বেছিকৈ শুকাই নাযায়। আপোনালোকে দেখিছেনে বাৰু? এইখিনি লৈছোঁ নাৰিকলখিনি পিচি লৈছোঁ এনেকৈ, আৰু ইয়াত এইখিনি লৈছোঁ, এটা খুলিবলৈ দিগদাৰ হৈ গৈছে। এইখিনি লৈছোঁ চেনিখিনিও মই এনেকৈ মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া মই ৰুকা নাৰিকলখিনি ভাজি ল'ম আৰু মিক্সিত গুড়ি কৰি থোৱা চেনিখিনিৰ সৈতে নাৰিকলখিনি মিহলাই পেলাম। নাৰিকল দি তিলপিঠা বনাওঁতে সদায় আমি নাৰিকলখিনি ভাজি ল'ব লাগে। যদি ভাজি নলওঁ তেন্তে পিঠাটো সেমেকি যায় আৰু ভাগি যোৱাৰ সম্ভাৱনা থাকে। নাৰিকল আৰু চেনিখিনি মিহলাই লোৱাৰ পিছত মই এতিয়া এখন কেৰাহী ভালদৰে গৰম কৰি লৈছোঁ আৰু এটাকৈ পিঠা বনাই গৈছোঁ। পিঠাটো কেনেকৈ বনাইছোঁ আপোনালোকে চাই গ'লেই ধৰিব পাৰিব। মই এখন হেতাৰে দিছোঁ পিঠাগুড়ি আৰু হেতাখনেৰে ভালকৈ পাতলকৈ পিঠাটো মেলি দিব লাগে আৰু মাজতে নাৰিকল আৰু চেনিৰ যিটো পেষ্ট বনাই লৈছিলোঁ সেইটো জোখমতে দি যাব লাগে আৰু পিঠাটো মেৰিয়াই অলপ সময় কেৰাহীতে ৰাখি থ'ব লাগে। অলপ সময় কেৰাহীতে এইকাৰণে ৰাখি থ'ব লাগে যাতে পিঠাটো গৰম হয়। আৰু ঢেঁকীত খুন্দা মিক্সিত খুন্দা বুলি একো কথা নাই। মিক্সিত খুন্দিলেও এটাও পিঠা নষ্ট নোহোৱাকৈ ধুনীয়াকৈ বনাব পাৰি। মাত্ৰ পিঠাগুড়িখিনি বেছি শুকাই যাবলৈ দিব নালাগে, আৰু যদি শুকায়ো যায় তেনেহ'লেও কোনো আপত্তি নাই। আমি পানী অকণমান এচলুমান পানী ছটিয়াই আকৌ পিঠাগুড়িখিনি চালি পেলাব লাগে, তেতিয়াও ধুনীয়া পিঠা বনাব পাৰি। এয়া মোৰ পিঠা বনাই সম্পূৰ্ণ হৈ গৈছে। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব। আপোনালোক সকলোকে মাঘৰ বিহুৰ হিয়া ভৰা ওলগ জনাই আজিলৈ আহিছোঁ। বাই বাই।